অৰুণোদয়ৰ টকা নাপোৱাৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰণ আছে। বেংক একাউণ্ট ইনএক্টিভ হলে টকা নাহে। আধাৰৰ সৈতে বেংক লিংক নাথাকিলেও টকা বন্ধ হয়। পৰিয়ালত যদি চৰকাৰী চাকৰি থাকে তেন্তে নাম বাদ পৰিব পাৰে। আয় সীমা বেছি হলেও সুবিধা বন্ধ হয়। নতুন আপডেট সময়ত বহু লোকৰ নাম কাটি দিয়া হৈছে। প্ৰথমে আপোনাৰ বেংক একাউণ্ট এক্টিভ নে নহয় চাওক। আধাৰৰ সৈতে বেংক লিংক আছে নে নাই নিশ্চিত কৰক। আপুনি নাজানিলে বেংক শাখালৈ গৈ ডিবিটি লিংক অৰ নট বুলি ক'ব। ইয়াতেই বহু সমস্যাৰ সমাধান হয়। এতিয়া আপোনাৰ গাঁও পঞ্চায়ত অফিচ নাইবা ব্লক ডেভেলপমেণ্ট অফিচ BDO লৈ যাওক। তাত অৰুণোদয় বেনিফিচিয়াৰী লিষ্ট পেমেণ্ট ষ্টেটাছ চেক কৰি দিব। যদি নাম কাটা গৈছে তেতিয়া কাৰণ লিখিতভাৱে জনাব লাগে। যদি টকা নাপায় তেনেহলে আপুনি অভিযোগ দিব পাৰে। কমপ্লেইণ্ট দিবলৈ গাঁও পঞ্চায়ত ছেক্ৰেটাৰী BDO অফিচ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ লগতে লৈ যাব আধাৰ কাৰ্ড বেংক পাছবুক অৰুণোদয় কাৰ্ড যদি আছে মোবাইল নম্বৰ। কমপ্লেইণ্ট দিলে 30 দিনৰ ভিতৰত সমাধান হ'ব লাগে। বন্ধুসকল মনত ৰাখিব, কোনো ব্যক্তি যদি ক'ব মই টকা উঠাই দিম ফুজ দিলে নাম যোগ কৰিম, এইটো সম্পূৰ্ণ ভুৱা ফ্ৰড। অৰুণোদয়ৰ বাবে কোনো ফুজ নালাগে, কোনো এজেণ্ট নাথাকে। এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আন লোকো ঠগা নাপায়। চৰকাৰে সময়ে সময়ে অৰুণোদয় নিউ লিষ্ট আপডেট বেনিফিচিয়াৰী ভেৰিফিকেশ্যন কৰে। সেয়ে বছৰত কমেও বাৰ পঞ্চায়ত অফিচত তথ্য আপডেট কৰক। চৰকাৰে সময়ে সময়ে অৰুণোদয় নিউ লিষ্ট আপডেট বেনিফিচিয়াৰী ভেৰিফিকেশ্যন কৰে। সেয়ে বছৰত কমেও বাৰ পঞ্চায়ত অফিচত তথ্য আপডেট কৰক। যদি এই ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী হৈছে লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। এনে চৰকাৰী তথ্যৰ বাবে ডিজিটেল আসাম 3.0 লগত থাকক। ধন্যবাদ।